আমি এখনকৈ কেবিনেট ৰাজ্য চৰকাৰে গুৱাহাটীৰ বাহিৰত কৰিবৰ বাবে চেষ্টা কৰোঁ। ধেমাজিত এই পৰিক্ৰমা আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি ডিব্ৰুগড়ত আমাৰ হেডকোৱাৰ্টাৰৰ বাহিৰৰ যিখন কেবিনেট বৈঠক সেইখন আজি আমি ডিব্ৰুগড়ত সম্পন্ন কৰোঁ। ফেব্ৰুৱাৰী মাহৰ কেবিনেটখন আমি ওদালগুৰি জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বাজেট অধিৱেশন আৰু সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি জিলাৰ বাহিৰত কেবিনেট অনুষ্ঠিত নকৰোঁ। আকৌ ছেপ্টেম্বৰ মাহৰ পৰা আমি জিলাৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিম আৰু সেই শৃংখলাত এই বিত্তীয় বৰ্ষত ফেব্ৰুৱাৰী মাহত যিখন ওদালগুৰিত কেবিনেট হ'ব সেইখনেই এই বিত্তীয় বৰ্ষ বা অহা ছেপ্টেম্বৰ মাহলৈকে শেষ কেবিনেট হ'ব। ছেপ্টেম্বৰত আমি আকৌ নতুনকৈ কোনোবা এখন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিম। অহা 10 মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। চৰকাৰী অধিসূচনাত আমি 8 মাৰ্চ বুলি লিখিছিলোঁ, কিন্তু সিদিনাখন হোলী, সেইবাবে আমি বিধানসভা 10 মাৰ্চৰ পৰা আৰম্ভ কৰিম আৰু অহা 16 মাৰ্চত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে 2023-24 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব। আজি কেবিনেটত সেই ধৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেটত এটা আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে আমাৰ ৰাজ্যত এটা ফুলৰ এখন প্ৰকাণ্ড বজাৰ আছে, কিন্তু আজি অৰ্কিডৰ পৰা আৰম্ভ কৰি বিভিন্ন ফুল আমি কলিকতাৰ পৰা লৈ আহোঁ। বহুত ক্ষেত্ৰত আমি থাইলেণ্ডৰ ফুলো অসমৰ বজাৰত প্ৰৱেশ কৰে আৰু অসমৰ মন্দিৰ বা সত্ৰসমূহ থকাৰ পৰিপ্ৰেক্ষিতত ইয়াত এখন ফুলৰ ঘৰুৱা বজাৰো আছে। সেইবাবে ৰাজ্য চৰকাৰে এটা ষ্টেট ফ্লৰিকালচাৰ মিছন এটা গঠন কৰাৰ বাবে আজি অনুমোদন দিছে। এই ফ্লৰিকালচাৰ মিছনত আমি 20,000 কৃষকক জড়িত কৰিম আৰু আৰম্ভণিতে আমি প্ৰায় 150 কোটি টকা এই ষ্টেট ফ্লৰিকালচাৰ মিছনৰ বাবে আমি খৰচ কৰিম। ধানৰ পিছত, মাছৰ পিছত ফুলৰ ক্ষেত্ৰতো যাতে অসম আত্মনিৰ্ভৰশীলতাৰ ফালে যাব পাৰে, তাৰ বাবে আজিৰ কেবিনেটে এই পদক্ষেপ গ্ৰহণ কৰে। আমাৰ জিলা প্ৰশাসনৰ কাম কৰা কৰ্মচাৰীসকলক আগতে আমি জুনিয়ৰ এছিষ্টেণ্ট, ছিনিয়ৰ এছিষ্টেণ্ট, হেড এছিষ্টেণ্ট আৰু ছুপাৰভাইজাৰী এছিষ্টেণ্ট বুলি কৈছিলোঁ। এতিয়াৰ পৰা তেওঁলোকৰ নমেনকালচাৰ সলনি হৈ জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ছিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ হেড এছিষ্টেণ্ট, ডিষ্ট্ৰিক্ট ছুপাৰভাইজাৰী হেড এছিষ্টেণ্ট, অৰ্থাৎ আন কাৰ্যালয়ৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু ছিনিয়ৰ এছিষ্টেণ্টৰ লগত যাতে তেওঁলোক অলপ পৃথক হয়, কাৰণ তেওঁলোকৰ দায়িত্ব বেছি বানপানীৰ সময়ৰ পৰা বিভিন্ন সময়ত। সেইকাৰণে আমি সন্মুখত ডিষ্ট্ৰিক্ট শব্দটো লগাই দিছোঁ আৰু এইটো তেখেতসকলৰ এটা বহুদিনীয়া দাবী আছিলে আৰু এই দাবীটো পূৰণ হোৱাৰ লগে লগে মই ভাবোঁ যে তেখেতসকলৰ এটা বহুদিনীয়া দাবী এটা আজি সমাধান হ'ব। আমাৰ ৰাজ্যত আপোনালোকে জানে যে মৈত্ৰী নামে পুলিচ থানাসমূহ আৰু বিভিন্ন পুলিচ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ নিৰ্মাণৰ বাবে আমাৰ এখন ছ'চাইটিয়ে কাম কৰি আছে। আজিৰ কেবিনেটে মৈত্ৰী ছ'চাইটিৰ বাবে 300 কোটি টকাৰ অনুমোদন কৰে আৰু ইয়াৰ ফলত অসমৰ প্ৰতিখন থানা নিৰ্মাণৰ যি আমাৰ প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাই আৰু অধিক বল পাব। আপোনালোকে জানে যে অহা 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু অসমৰ বিহুক
আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰায় 10ৰ পৰা 15,000 বিহু ছোৱালী আৰু ল'ৰাক লৈ যুৱক যুৱতীক লৈ আমি এটা দৰ্শনীয় বিহু শ্ব' এটা গুৱাহাটীত আয়োজন কৰিব খুজিছোঁ সৰু সজাইত। আজি সেই গোটেই অনুষ্ঠানটোৰ আয়োজনৰ বাবে আমি এখন সৰু কেবিনেট কমিটি গঠন কৰিলোঁ। কেবিনেটত এই বিষয়ে পুংখানুপুংখভাৱে আলোচনাও হয়। মন্ত্ৰী বিমল বৰা, ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত 4জনীয়া এখন কেবিনেট কমিটিয়ে কাম কৰিব, যাতে 14 এপ্ৰিলত অসমৰ বাপতি সাহোন বহাগ বিহুটোক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ যি আমাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাত যাতে আমি সফল হ'ব পাৰোঁ। আমাৰ ৰাজ্যৰ নতুন উদ্যোগ নীতি লৈও আজিৰ কেবিনেটত দীঘলীয়া আলোচনা হয় আৰু কেবিনেটে উদ্যোগ বিভাগক যথেষ্ট পৰামৰ্শ দিছে যে আমাৰ ৰাজ্যৰ উদ্যোগ নীতিখন কেনেকৈ হ'ব লাগে। অহা কেবিনেটত আমি ৰাজ্যৰ নতুন উদ্যোগ নীতি এখন গ্ৰহণ কৰাৰ বাবেও যিখিনি পৰামৰ্শ লাগে সেই পৰামৰ্শখিনি আজি কেবিনেটে উদ্যোগ বিভাগক আগবঢ়ায়। এটা কেবিনেটত আজি আৰু এটা গুৰুত্বপূৰ্ণ আলোচনা হয়, সেইটো হৈছে যে আমাৰ জিলাসমূহত নিয়োগ বিনিময় কেন্দ্ৰসমূহ আছে। এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন টেকনলজিৰ মাধ্যমেদি হয়, অৰ্থাৎ সকলোৱে নিজৰ ঘৰত বহিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে আৰু এতিয়া কাৰ্যালয়ত কোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত কোনো মানুহ নাযায় এক্সেপ্ট যাৰ আধাৰ কাৰ্ড নাই। আৰু সেই ব্যৱস্থাটো অহা এবছৰৰ ভিতৰত নোহোৱা হৈ যাব, যেতিয়া সকলোৰে আধাৰ কাৰ্ড বনাব পাৰিব। এতিয়া আমাৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহ এক প্ৰকাৰ ক'ব গ'লে অচল হৈ গ'ল, কিন্তু নিগেটিভ ৱৰ্ডত নহয়, পজিটিভ ৱৰ্ডত, যে মানুহে ঘৰত বহিয়ে ইয়াৰ সেৱাসমূহ পায়। সেইকাৰণে নিয়োগ বিনিময় কেন্দ্ৰসমূহক আমি ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচলৈকে আমি ৰূপান্তৰ কৰাৰ বাবে এটা ইন প্ৰিন্সিপল সিদ্ধান্ত লৈছোঁ। ডিটেইলছ কেবিনেটত আহিব। এই ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচাৰজনৰ দায়িত্ব হ'ব জিলাখনত নিয়োগ মেলা পাতা, বিভিন্ন কলেজ বিশ্ববিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিং কৰা আৰু বিভিন্ন যুৱক সেৱাসমূহ, ক্ৰীড়াক বাদ দি যুৱক সেৱাসমূহ, সেই যুৱ সেৱাসমূহ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচাৰটোৱে কাম কৰিব। আৰু কাৰোবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি ৰেজিষ্ট্ৰেশ্যন কৰাত কম্পিউটাৰত কেতিয়াবা অসুবিধা হয়, তাৰো তেওঁলোকে সহায় কৰিব পাৰিব। কিন্তু মূলতঃ নিয়োগ বিনিময় কেন্দ্ৰসমূহ ইতিবাচক কাৰণত এতিয়া অবিকল হৈ যোৱা বাবে আমি তাক জিলা যুৱ কল্যাণ কাৰ্যালয়লৈ ৰূপান্তৰ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। ৰাজ্যিক পৰ্যায়ত আজি কেবিনেটত বিশেষকৈ এইখিনিয়ে কথা আলোচনা হৈছিলে আৰু অহা বিত্তীয় বৰ্ষৰ বাজেটত আমাৰ চৰকাৰে বিভিন্ন সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ যাতে বাজেট এলোকেশ্যনেৰে সৈতে আহিব পাৰে, তাৰ বিষয়েও আমি কেবিনেটত আলোচনা কৰোঁ আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীক আমি উপযুক্ত নিৰ্দেশ দিওঁ। এতিয়া মই ডিব্ৰুগড়ৰ বিষয়ে কেইটামান কথা ক'ব খুজিছোঁ, যিখিনি আজি কেবিনেটত আপোনালোকে জানে যে যেতিয়া আমি এখন জিলাত যাওঁ, ৰাজ্যিক পৰ্যায়ৰ সিদ্ধান্তৰ উপৰিও ডিষ্ট্ৰিক্ট লেভেলৰো আমি কিছুমান সিদ্ধান্ত লওঁ, যাতে জিলাখনৰ আৰ্থ সামাজিক বিকাশত আমি অলপ হ'লেও বৰঙণি যোগাব পাৰোঁ। আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ এটা স্থায়ী কাৰ্যালয় ডিব্ৰুগড়ৰ পৰা কাম কৰিব। আমাৰ যিটো CM ছেক্ৰেটেৰিয়েট থাকে দিছপুৰত, সেই CM ছেক্ৰেটেৰিয়েটটো জিলাৰ পৰাও, ডিব্ৰুগড় জিলাৰ পৰাও সি ফাংচনিং কৰিব। ৰিজাল্ট এইটোৱে হ'ব যে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনো মাহত 2-3 দিন নিজৰ কাৰ্যালয়ত আহি বহিব লাগিব আৰু সেইটো এটা তেওঁৰে কাৰ্যালয় হ'ব। আমি বৰাকত মিনি ছেক্ৰেটেৰিয়েটৰ কাম আৰম্ভ কৰিছিলোঁ,
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় স্থাপন হ'ব আৰু এই শৃংখলাতে তেজপুৰত আমি এটা নতুনকৈ ৰাজভৱনো নিৰ্মাণ কৰিব খুজিছোঁ ডিব্ৰুগড় যেনেকৈ আমাৰ এটা ইকনমিক হাব তেজপুৰ আমাৰ সাংস্কৃতিক হাব ৰাজধানী শোণিতপুৰত ডিব্ৰুগড়ত এটা মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু তেজপুৰত আমি এটা ৰাজভৱন নিৰ্মাণ কৰিম আৰু বৰাক উপত্যকাত আমাৰ মিনি সেক্ৰেটাৰিয়েটৰ কাম ইতিমধ্যে চলি আছে মই ভাবো যে ডিব্ৰুগড়ৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত বিশেষকৈ উজনি অসমৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত ই এটা ব্যাপক সহায় হ'ব ডিব্ৰুগড় মেডিকেল কলেজৰ সকলো ষ্টাফ কোৱাৰ্টাৰ কৰি আমি অষ্টম কথা মই ডিব্ৰুগড় মহাবিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ সভাত ঘোষণা কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন দিয়ে এতিয়া প্ৰায় 300 কোটি টকা খৰচ হ'ব আৰু 8 মহলাৰ তাতে আমি টাৱাৰ বনাম যাতে মেডিকেল কলেজৰ বাকি যিখিনি সৰু সুৰা পুৰণা কোৱাৰ্টাৰ আছে ঘৰ আছে সেইবোৰ আমি ভাঙি তাত মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাব পাৰোঁ ডিব্ৰুগড়ত কনভেনশ্যন চেণ্টাৰ এটাৰ বহুত অসুবিধা আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাগজ্যোতিষ অডিটৰিয়াম গুৱাহাটীত বা গুৱাহাটীত এতিয়া 5000 অডিটৰিয়াম এটাও আৰম্ভ হ'ব আমি ডিব্ৰুগড়ত 1500 মানুহ বহিব পৰা ষ্টেট অফ আৰ্ট উইথ ডলবি সাউণ্ড এফেক্ট আদি লৈ পেলাই এটা ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ আমি পাতিব খুজিছোঁ তাৰ লগত 1500 লগত আৰু এটা সৰু অডিটৰিয়াম থাকিব যেটো 500ৰ অডিটৰিয়াম হ'ব সো 1500 আৰু 500 দুটা অডিটৰিয়াম হ'ব ষ্টেট অফ আৰ্ট অডিটৰিয়াম হ'ব এই সিদ্ধান্ত আজি কেবিনেটে লয় আমাৰ ডিব্ৰুগড়ত যিখন খনিকৰত ষ্টেডিয়াম চলি আছে তাৰ দৰ্শকৰ কেপাচিটি আছিল 5000 আৰু ডিব্ৰুগড়ৰ দৰে জাগাত 5000 মানুহ বহিব পৰা ষ্টেডিয়াম এখনৰ মোৰ দৃষ্টিত ই বহুত এটা ক্ষুদ্ৰ প্ৰয়াস আছিল এই ষ্টেডিয়ামখনক আজি আমি 15000 দৰ্শক বহিব পৰাকৈ ইয়াৰ কলেবৰ 3 গুণ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছো তাৰমানে আজি যি নিৰ্মাণ হৈ আছে এটো কমপ্লিট হৈ যাব কিন্তু লগে লগে আমি সেকেন্ড ফেজ হিচাপে তাক আমি 3 গুণ আমি বঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছো ডিব্ৰুগড়ত বিভিন্ন পুলিচৰ লগত জড়িত অনুষ্ঠান আদি কৰাৰ বাবে আমাৰ ডিব্ৰুগড় যিখন পুলিচ ৰিজাৰ্ভৰ খেলপথাৰ আছিল তাকো আমি এখন ষ্টেডিয়ামলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে ই এখন ষ্টেট পুলিচ স্পৰ্টছ চেণ্টাৰ এটা হ'ব পাৰে সো ৰাজ্যিক পুলিচ স্পৰ্টছ চেণ্টাৰ এটালৈকে কনভাৰ্ট কৰাৰ কাৰণে তাত আমি আৰু এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছো চৌকিডিঙিত আমাৰ যিখন ফিল্ড আছে তাত আমি ফ্লাড লাইটিং কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো যে যাতে মই দেখিছো যে ডিব্ৰুগড়ত প্ৰায় খেলাৰ সন্ধিয়া হয় গতিকে তাত ৰাজ্য চৰকাৰে ফ্লাড লাইটিং কৰি দিয়াৰ বাবে আজি সিদ্ধান্ত লৈছে 3খন ফ্লাইঅভাৰ এখনৰ কথা আমি বাজেটত আলোচনা কৰিছিলো কিন্তু ডিব্ৰুগড় চহৰৰ আমোলাপট্টি ৰেলৱে ক্ৰছিঙৰ ওপৰত আমি এখন ফ্লাইঅভাৰ বনাব খুজিছো মানকটাৰ কথাটো আমি বাজেটত কৈছিলো তাৰ হি প্ৰায় অনুমোদনৰ পৰ্যায়ত আছে আৰু লাহৱাল ৰেলৱে ক্ৰছিঙৰ ওপৰত 3খন ফ্লাইঅভাৰ উৰণীয়া সেতু আজি কেবিনেটে অনুমোদন দিছে আমোলাপট্টি মানকটা লাহৱাল নাহৰকটীয়াত আমি এখন হকি ষ্টেডিয়াম বনাব খুজিছো ডেডিকেটেড টু হকি তাত ওমেন হকি প্লেয়াৰ বহুতখিনি ওলাইছে এতিয়া আমি নাহৰকটীয়া সমষ্টিত এখন ওমেন হকি ষ্টেডিয়াম এখন বনাব খুজিছো উইথ মোৰ ফোকাস অন ওমেন যাতে ছোৱালীৰ সকলো সুবিধা এই ষ্টেডিয়াম নতুন ব্ৰিজ আমি অনুমোদন জনাইছো ডিব্ৰুগড় জিলাৰ বাবে এটা হৈছে আঘুনিবাৰী তেলপানীৰ ওপৰত
সেই নদীত আমাৰ 270 মিটাৰ নতুন দলং হ'ব। তাৰ পিছত দিচাং নদীৰ ওপৰত বৰুৱা নগৰ আৰু মাহমৰাৰ সংযোগী এখন 135 মিটাৰৰ হ'ব। ৰিভাৰ ডিমৰ ওপৰত গাঁৱৰ পৰা নাহৰণি সোণোৱাল গাঁৱলৈ 40 মিটাৰৰ এখন দলং হ'ব। ৰিভাৰ বুঢ়ীদিহিঙৰ ওপৰত ৰামাইঘাট লাচন মিলগাঁৱলৈকে আৰু মদাৰখাট গদাবাহাৰ তাতো এখন দলং হ'ব। টোটেল 5খন আমাৰ কানেক্টিভিটি হ'ব। দুটা ডাঙৰ ৰাস্তা আমি অনুমোদন জনাইছো। সেইটো হ'ল চেচনিৰ পৰা ইটাখুলি ৰাস্তা আছে, সেইটো 15 কিলোমিটাৰ ৰাস্তা ডাবল লেণ্ডিং কৰা হ'ব। চেচা ইটাখুলিলৈ, চেচা টু ইটাখুলি এই গোটেই ৰাস্তাটো মৰাণ সমষ্টিত আৰু আঘুনিবাৰীৰ পৰা খোৱাঙলৈকে যিটো মথাউৰি আছে তাক আমি 25 কিলোমিটাৰ মথাউৰি পকী কৰিব খুজিছো, যাতে মথাউৰিলৈকে কনভাৰ্ট হৈ যায়। এই দুইটা আঁচনি আজি আমি অনুমোদন জনাইছো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুটা নতুন সাবজেক্ট আমি আজি অনুমোদন জনাইছো। এটা হ'ল এপ্লাইড জিঅ'গ্ৰাফি আৰু এপ্লাইড সাইকোলজি, আৰু এটা হ'ল জিঅ'গ্ৰাফি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইটো পেইড কোর্স নহয়, এইটো কমপ্লিটলি অনুমোদিত হ'ব। এপ্লাইড জিঅ'গ্ৰাফি নতুন কোর্স আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ কৰিম, আৰু এটা কোর্স আমি আৰম্ভ কৰিম জিঅ'গ্ৰাফি। বিশেষকৈ ভূগোলৰ ওপৰত আমাৰ ল'ৰা ছোৱালীৰ জ্ঞান বহুত কমি অহাটো আমি দেখা পাইছো। তাৰ কাৰণে ৰাজ্য চৰকাৰে ভূগোল আৰু বুৰঞ্জীও শিক্ষাত সন্নিৱিষ্ট কৰিব খুজিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি জিঅ'গ্ৰাফিৰ এটা পোষ্ট গ্ৰেজুৱেট কোৰ্স এটা আমি আৰম্ভ কৰিব খুজিছো। ডিব্ৰুগড় জেইলখনক ট্ৰান্সফাৰ কৰাৰ কামত আজি আমি অনুমোদন জনাইছো। আমাৰ বিমল বৰাৰ সমষ্টিলৈকে ডিব্ৰুগড়ৰ জেইলখন যাব, আৰু ডিব্ৰুগড়ৰ জেইলখনক আমি এখন পাৰ্কলৈকে কনভাৰ্ট কৰিম। কিন্তু জেইলখন অনুমোদনটোহে এতিয়া আমি অনুমোদন জনাইছো, পাৰ্কটো অনুমোদন জনোৱা নাই, কাৰণ জেইলটো ট্ৰান্সফাৰ কৰোঁতে 3 বছৰ লাগিব। গতিকে 3 বছৰৰ পিছত পাৰ্কৰ কথাটো আহিব। এতিয়া আমি জেইলখন ট্ৰান্সফাৰটোত আমি অনুমোদন জনাইছো। তৃতীয়তে সৰুকৈ হ'ব, কিন্তু আমি খনিকৰত থকা পাৰ্কখন আৰু আমাৰ লক্ষ্মীনাথ বেজবৰুৱা পাৰ্ক দুইখনৰ কাৰণে আমি 5-5 কোটি টকাৰ অনুমোদন জনাইছো। গোটেইখিনি লগতে আজিৰ কেবিনেটে বহুত দিনৰ পৰা এইটো আঁচনি চলি আছিলে যে ৰিভাৰ ব্ৰহ্মপুত্ৰৰ গোটেই ডিব্ৰুগড় জিলাখনক সামৰি আমাৰ যিটো এডি গতিকে গোটেইখিনি যদি চাই প্ৰায় 1500-2000 কোটি টকাৰ কাম আমাৰ ডিব্ৰুগড় জিলাত আমি নতুনকৈ কৰিব লাগিব, আৰু আজি কেবিনেটে গোটেইখিনি অনুমোদন। শেষত মই আমাৰ ৰাজ্য এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক মই ক'ব খুজিছো। এইটো অকণমান কাৰণে মই শেষলৈকে থৈছিলো। আমাৰ ৰাজ্যখনত বিদ্যুৎ যিটো প্ৰয়োজনীয়তা, এই বিদ্যুতৰ প্ৰয়োজনীয়তা যোৱা বছৰটোত সাংঘাতিকভাৱে বৃদ্ধি পাইছে। আমি 1900 মেগাৱাট বিদ্যুৎ খৰচ কৰি আছিলো 2021 চনত প্ৰতিদিনে। 2022 চনত আমাৰ এই বিদ্যুতৰ চাহিদা 2400 মেগাৱাটলৈকে বৃদ্ধি পায়। আৰু এই ধৰণে যদি আমি গৈ থাকো আৰু নুমলীগড়ো যদি আহে বা বাকী ৰিফাইনাৰী কেইটাৰো এক্সপানশ্যন হয়, আমাক প্ৰায় বেছি বিদ্যুৎ অহা বছৰৰ ভিতৰত আমাক লাগিব। ৰাজ্যত বিদ্যুৎ উৎপাদনৰ বৰ্তমান কোনো অতিৰিক্ত সম্বল নাই।
আমাৰ জান-জুৰিও নাই, নদীও নাই, আৰু অসমত যি কয়লা আছে সেই কয়লা দি বিদ্যুৎ উৎপাদনো নহয়গৈ। তাৰ ফলত আমি গ্ৰিডৰ পৰা 12 টকা মূল্যত প্ৰায়ে আমি বিদ্যুৎ কিনি থাকিবলগীয়া হৈছে। মানুহৰ পৰা লওঁ আমি 4 টকা, কিনো আমি 12 টকা। তাৰ ফলত বিদ্যুৎ পৰিষদো লোকচান হৈ আছে, আৰু বছৰত আমি ৰাইজৰো বিদ্যুৎ মাচুল আমি বৃদ্ধি কৰি থাকিবলগীয়া হৈছে। জীৱন ধৰণৰ মানদণ্ড যিমানে উন্নত হৈছে, আমি এচি চলাইছোঁ, ফ্ৰিজ লগাইছোঁ, ঘৰত ধুনীয়া ধুনীয়া লাইট লগাইছোঁ, অসমত উদ্যোগো আহিছে। যোৱা কেবিনেটতো আমি প্ৰায় নতুন 8টা উদ্যোগৰ কথা আমি আলোচনা কৰিছিলোঁ, 2 এদিনতে তাৰো অনুমোদন হ'ব। নুমলীগড়, ডিগবৈ, বঙাইগাঁও, এই বিভিন্ন আমাৰ বিদ্যুতৰ পৰিমাণ বা প্ৰয়োজনীয়তা বহুত গুণে বৃদ্ধি পাইছে। সেইবাবে ৰাজ্য চৰকাৰে এটা প্ৰচেষ্টা চলাই আছিলে যে অসমৰ বাহিৰত কোনোবা বিদ্যুৎ প্ৰজেক্টত ষ্টেটে ইনভেষ্টমেণ্ট কৰিব পাৰে নেকি। এতিয়া আমি বহুদিনৰ আলোচনাৰ পিছত আজি কেবিনেটে উত্তৰ প্ৰদেশত ঘাটামপুৰত এটা বিদ্যুৎ প্ৰজেক্ট চলি আছে। সেইটো ভাৰত চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ যৌথ প্ৰচেষ্টা। সেই প্ৰজেক্টে অসমক 400 মেগাৱাট পাৱাৰ দিয়াৰ বাবে আমাক সন্মতি প্ৰকাশ কৰিছে, আৰু ৰাজ্য চৰকাৰকো 20% বিনিয়োগৰ তাত সুবিধা দিছে। সেই প্ৰজেক্টত শ্বেয়াৰ আছে 49%। তাৰ পৰা অসমক ইউপি চৰকাৰে 20% শ্বেয়াৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছে। প্ৰায় 1000 কোটি টকা তাৰ ভেলু হ'ব, আৰু আমি প্ৰায় 400 মেগাৱাট বিদ্যুৎ পৰা আমি থাকিম, আৰু অসমৰ বিদ্যুৎ খণ্ডৰ চাহিদা পূৰণৰ ক্ষেত্ৰত ই কিছু হলেও সহায় কৰিব। ৰাজ্যৰ কোম্পানীত ব্যয় কৰা আৰু এনে ব্যয় কৰা এই অসমৰ প্ৰথম ঘটনা হ'ব, আৰু ইয়াৰ পাৱাৰ মান হলেও ষ্টেবিলিটি আনিব। আজি কেবিনেটে 1000 কোটি টকা ঘাটামপুৰ পাৱাৰ প্লেণ্টত বিনিয়োগ কৰাৰ সিদ্ধান্ত অনুমতি দিয়ে। ফলত ইউপি গৈ অসমৰ শ্বেয়াৰ 20% হ'বগৈ, আৰু 400 মেগাৱাট প্ৰজেক্টৰ পৰা বিদ্যুৎ পাবৰ কাৰণে সক্ষম হ'ম। মই ভাবোঁ যে আমি কোল ইণ্ডিয়াৰ লগতো চেষ্টা কৰি আছোঁ। অসমৰ বাহিৰত যদি তেওঁলোকে বিদ্যুৎ প্ৰকল্প আৰম্ভ কৰে, আমি অসম চৰকাৰে তাতো ইনভেষ্ট কৰা। এতিয়া কোল ইণ্ডিয়ালৈকে আমি চিঠি লিখিছোঁ। কোল ইণ্ডিয়া আৰু উত্তৰ প্ৰদেশ দুইটালৈকে আমি লিখিছোঁ। উত্তৰ প্ৰদেশৰ কামটো হৈ গ'ল, হয়তো ভৱিষ্যতে গৈ পেলাই কোল ইণ্ডিয়াৰ লগতো আমাৰ কাম হয়তো আমাৰ যিটো দাবী কোল ইণ্ডিয়াটো হয়তো হৈ যাব। আৰু ৰাজ্যৰ বাহিৰত বিদ্যুৎ উৎপাদন নকৰিলে অসমত আৰু বিদ্যুৎ উৎপাদন কৰাৰ কঁঠালগুৰিৰ পিছত আৰু আমাৰ কোনো স্কোপ নাছিলে। গতিকে এতিয়া অসমৰ যিমানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব, অসম গভৰ্ণমেণ্টে অসমৰ বাহিৰৰ কয়লা খনি থকা ঠাইতে বিনিয়োগ কৰিব লাগিব, বা তাতে কোনোবাই বিনিয়োগ কৰিলে আমি তাৰ পৰা পাৱাৰ কিনাৰ এগ্ৰিমেণ্ট কৰিব লাগিব। উত্তৰ প্ৰদেশত আমি বিনিয়োগৰো সুবিধা পালোঁ, তাৰমানে সেই প্ৰজেক্টত লাভ হ'লে তাৰো আমি ডিভিডেণ্ড পাম, আৰু লগত 400 মেগাৱাট বিদ্যুতৰ আমি যিটো গ্যাৰেণ্টেড ছাপ্লাইও আমি পাবৰ কাৰণে সক্ষম হ'লোঁ। আজি কেবিনেটে এই ক্ষেত্ৰত অনুমোদন দিয়ে। অহাকালি মই উত্তৰ প্ৰদেশলৈকে যাম, আৰু যদি সকলো ঠিকে থাকে অহাকালি এই গোটেই ডিলটো আমি চূড়ান্ত কৰিম। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে। এতিয়া ইমান আজি কেবিনেটত এই বিষয়ে আলোচনা কৰা নাই।
তেওঁলোকে 1200 মেগাৱাট চলি আছে পাৱাৰ প্লেণ্টটো নিৰ্মাণ শেষ হোৱা নাই অহা বছৰ হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 51% আছিল ইউপিৰ 49 আছিল এটা ইউপিৰ 49ৰ পৰা আমি 20% কিনি ল'ম তেওঁলোকে যি ইনভেষ্ট কৰিছে সেইটোৰ বেচিছতে এটো কোনো লাভ বা প্ৰফিটত নহয় তেওঁলোকে যিমান টকা খৰচ কৰিছিল সিমানটো টকাটো আমি আমাৰ গালৈকে আহিব শেয়াৰৰ হিচাপত আৰু मेरा लगता है हम 20% का देने के लिए यूपी सरकार सम्मति प्रकाश किया है तो लगभग 1000 करोड़ का इन्वेस्टमेंट होगा लेकिन 400 मेगावाट्स इलेक्ट्रिसिटी हमको निरंतर मिलते रहेगा इसलिए ये कोयला का प्रोजेक्ट है पानी का नहीं है तो इसीलिए 12 मंथ्स हम लोग को मिलेगा हाँ कल हम लखनऊ जा रहा हूँ इतो जेतिया प्रोजेक्टটো শেষ হৈ যাব এটা মই কেনেকে কম তা কেতিয়া শেষ হ'ব ইমান ডিটেইলছত মুখ্যমন্ত্ৰী পৰ্যায়ত আমি নুখুমাও আৰু যেতিয়া হ'ব তেতিয়া পাম আৰু তেওঁলোকৰ প্ৰজেক্ট কমপ্লিটছনৰ টাইম আছে হয়তো 1 ইয়াৰ আছে 6 মান্থ আছে কিন্তু G20 ওপৰত আজি G20 ডেলিগেটছ সকল আহিছে আমি খুব ভাল কৰি আদৰণি জনাইছো আৰু অসমত G20 ভাল হ'ব ডিব্ৰুগড়টো হ'ব আৰু মই ভাবো যে অসমৰ G20 আমি এটা খুব ধুনিয়াকৈ আমি শোকেস কৰিব পাৰিম অসমত ডেফিনেটলি যেতিয়া ডাবল হ'ব তেতিয়াতো হিন্ডাৰেন্স বিলাক নোহোৱা কৰিবই লাগিব যেতিয়া ডাবল হৈ যাব তেতিয়া ৰাস্তাটো যি হিন্ডাৰেন্স আছে সেইখিনি আমি কভাৰ কৰি গৈ থাকিব লাগিব এটো ডিপিআৰ বনাব আজি প্ৰজেক্টটো অনুমোদন দি দিয়া হৈছে গতিকে ডিপিআৰত সেইখিনি আহি যাব ইমানখিনি কাম হলেও ডিব্ৰুগড় বহুত আগবাঢ়ি যাব না মইতো মুখ্যমন্ত্ৰী মনোনয়ন পত্ৰ দিবৰ কাৰণে গৈছিলো গলো আৰু আহিলোৱে তাতে মই সোৱাৰ কাৰণে একো সময় পোৱা নাই কালি ৰাতি মই গৈছো 2টা বজাত গৈ পাইছো আজি 12:30টাত গুচি আহিছো গতিকে থাকিব আৰু তেখেতে এটোটো আৰু সবে থাকিব ইয়াত বাঘ সিংহ সবে থাকিব লাগে কোন না থাকিব লাগে স্যার ডিব্ৰুগড় টাউনৰ পৰা পানী লৈ যিটো ড্ৰেইন এই ড্ৰেইনটো আপোনাৰ 9 কিলোমিটাৰ পৰা 20 কিলোমিটাৰ লাগে কমপ্লিট তাৰ ডিব্ৰুগড় টাউনৰ ভিতৰ পাৰ্টটো আমি ড্ৰপ হৈছে বুলি মই নাজানো আপোনালোকে অশোক সিংহাল আছে ইয়াতে তেখেতক সুধি ল'ব কিবা যদি কৰিবলগীয়া আছে আমি চাই দিম অসুবিধা একো নাই স্যাৰ ওভাৰঅল তিনিটা ষ্টেটৰ প্ৰস্পেক্ট কেনেকুৱা দেখিছে ইলেকশ্যন আহি আছে মই বহুত ইলেকশ্যনৰ কাৰণে লগা নাই মই আগতে কৈছো যে মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহুত বেছি মাইক্ৰো আন ষ্টেটৰ ইলেকশ্যনত মই বহুত বেছি সোমোৱাৰ সুবিধা নাপাওঁ যেতিয়া ইলেকশ্যন বাঢ়িব তিনিখন ষ্টেটতে কেম্পেইনত যাম তেতিয়া গম পাম আগতীয়াকৈ তাত যেহেতু আমি কাম নকৰো কিন্তু যিসকলে তাৰ দায়িত্বত আছে সকলোৱে কৈছে ভাল কৰি জিকিম বুলি কিন্তু মই নিজে তাত এদিনো যোৱাই নাই নাগালেণ্ডতো যোৱা নাই মেঘালয়তো যোৱা নাই ত্ৰিপুৰাত 6 ঘণ্টাৰ কাৰণেহে আজি গৈছো কিন্তু মুখ্যমন্ত্ৰী নমিনেশ্যন দিতে ইমান মানুহ আছে তাৰ পৰা এটা ফিল পাই যে আমি জিকিম ভাল কৰি अभी लोग हिसाब कर लीजिए मेरा तो हिसाब में 1.5-2 हजार करोड़ का होगा ठीक है